এবাৰ ৰাজ্যৰ ভিত্তিত অনুষ্ঠিত ACS পৰীক্ষাত উজলিল কাৰ্বি আংলঙৰ পৰা 3গৰাকী প্ৰাৰ্থী। 3গৰাকী প্ৰাৰ্থী ক্ৰমে জাংমিছৰ ৰংফাৰ্পি ৰেংক 31, মংৱে ইংহি ৰেংক 43, ইবন 13। হিডিপিত নৱনিৰ্মিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ মুকলি। জিলা স্বাস্থ্য বিভাগৰ অধীনত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ FY 2012-13 আঁচনি পুঁজিৰে নিৰ্মিত স্বাস্থ্য কেন্দ্ৰটি। কাৰ্বি আংলং জিলাত বসবাস বড়োসকলক পাৰ্বত্য জনজাতিকৰণৰ বিৰোধিতা উত্তাল কাৰ্বি পাহাৰ। KSA KNCA স্মাৰকপত্ৰ প্ৰদান। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। APSC অধীনত এইবাৰ ৰাজ্যৰ ভিত্তিত অনুষ্ঠিত ACS পৰীক্ষাত উজলিল কাৰ্বি আংলঙৰ পৰা 3গৰাকী প্ৰাৰ্থী। ৰাজ্যৰ ভিতৰত অৱতীৰ্ণ সৰ্বমুঠ 95গৰাকী প্ৰাৰ্থীৰ ভিতৰত কাৰ্বি আংলঙৰ 3গৰাকী প্ৰাৰ্থী ক্ৰমে জাংমিছৰ ৰংফাৰ্পি ৰেংক 31, মংৱে ইংহি ৰেংক 43, ইবন 13। আটাইকেইজন ডিফু চহৰৰ। ৰাজ্যৰ ভিত্তিত অনুষ্ঠিত ACS পৰীক্ষাত ৰাজ্যৰ সৰ্বমুঠ অৱতীৰ্ণ 95গৰাকী প্ৰাৰ্থীৰ ভিতৰত কাৰ্বি আংলঙৰ পৰা অৱতীৰ্ণ 3গৰাকীয়ে সুখ্যাতেৰে উত্তীৰ্ণ হোৱা ঘটনাই সাধাৰণতে সমগ্ৰ কাৰ্বি আংলঙলৈ আনন্দ আৰু গৌৰৱ কঢ়িয়াই আনিছে। আটাইকেইগৰাকী প্ৰাৰ্থীয়ে ডিফু চহৰ হোৱা হেতুকে বিশেষভাৱে চহৰবাসীৰ লগতে প্ৰাৰ্থীকেইগৰাকীৰ ঘৰত আনন্দ আৰু উৎসাহৰ বন্যা বৈছে। ডিফুত দেৱান বস্তিৰ নিবাসী খৰচিং ৰংফাৰ আৰু অম্ফু তেৰণপীৰ কন্যা জাংমিছৰ ৰংফাৰ্পি অসমৰ ভিতৰত 31 ৰেংকত উজলিবলৈ সক্ষম হৈছে। জেনেৰেল ৰেংকত উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱাত কন্যা জাংমিছক লৈ খুবেই গৌৰৱান্বিত পিতৃ মাতৃ। বহুত ইমান চেষ্টা কৰি আৰু মা দেউতাৰ কিবা ড্ৰিমটো ফুলফিল কৰিব পাৰিছোঁ বুলি সেইকাৰণে মনটো বহুত ভাল লাগিছে। আৰু মা দেউতাৰ যি আশা আছিলে বা মা দেউতাৰ যোনটো ড্ৰিমছ আছিলে সেইবোৰ ফুলফিল কৰিব পাৰিছোঁ। আৰু মাহঁতক যে মোৰ কাৰণে প্ৰাউড ফিল কৰিব পাইছে সেইকাৰণে মই বহুত প্ৰাউড ফিল কৰিছোঁ। তোমাৰ যিটো ACSৰ আমাৰ কাৰ্বি আংলঙত কেইজনে পাইছে কেণ্ডিডেট? 3জন। বাকী দুজনৰ নাম? মংৱে আৰু ইবন। মংৱে ইংহি ইবন 13। এতিয়া তোমাৰ ৰেংক কেনেকুৱা? কিমান ৰেংক? 31 অপেন কেটেগৰী। 31 অপেন কেটেগৰী। এতিয়া তুমি ভৱিষ্যতে কোনটো হেৰি যাম বুলি ভাবিছা? এতিয়াতো প্ৰথমতে এইটো ইয়াতে এডমিনিষ্ট্ৰেশ্যন এইবোৰ শিকিম, তাৰপিছত UPSC কাৰণেও ট্ৰাই কৰিম। ট্ৰাই কৰিবা। আচ্ছা, এতিয়া বৰ্তমান তুমি ধৰা যিটো তুমি ACS তুমি আজি তাৰিখত কাৰ্বি আংলঙৰ 3জনৰ ভিতৰত, মই কাৰ্বি আংলঙৰ কথা কৈছোঁ, কাৰ্বি আংলঙৰ ভিতৰত 3জনৰ ভিতৰত তুমি নাম্বাৰ 1 কথা এটা কৈছোঁ। ইউ আৰ দ্য অনলি ফিমেল কেণ্ডিডেট, হয়নে? বাকী 2 আদাৰ্ছ আৰ মেল কেণ্ডিডেট। চ' এজ এ ফিমেল কেণ্ডিডেট হিচাপে তুমি যে ক্লেইম কৰিছা, তুমি আজি ইমান এটা উচ্চ শিখৰত হাই পিকত গৈ পাইছা, তোমাৰ সেই তোমাৰ যিটো অভিজ্ঞতা বা যিটো তোমাৰ আপকামিং জেনেৰেশ্যন, চ' হোৱাট ইউ চে ফৰ দ্য আপকামিং জেনেৰেশ্যন? আপকামিং জেনেৰেশ্যন সেইটো কৰিব বিচাৰে যে নিজৰ ওপৰত বিশ্বাস কৰিব লাগে। নিজে লোকে যি কৰিছে সেইটো ফ'ল' কৰিব নালাগে, নিজৰ মনৰ কথা বিশ্বাস কৰিব লাগে। লোকে এইটো কৰিছে সেইটো কৰিছে বুলি শুনি থাকিব নালাগে, নিজৰ ওপৰত বিশ্বাস কৰিব, নিজৰ ষ্ট্ৰেংথৰ ওপৰত বিলিভ কৰিব লাগে আৰু মই পাৰিম বুলি ভাবিব লাগে। তো সেইটো ওপৰতে কিবা কৰিব লাগে। আৰু নিজে যদি ভাবি থয় যে মই এইটো হ'ম বুলি, তেন্তে কোনো ৰখাব নোৱাৰে। ডিফু ৰংপিবি সমীপৰ থাডৱে নিবাসী তথা অসম আৰক্ষী কনিষ্টবল জেমছন ইংহি আৰু মানিকী ৰংফাৰ্পিৰ পুত্ৰ মংৱে ইংহি ৰাজ্যৰ ভিতৰত 43 ৰেংকত উত্তীৰ্ণ হ'বলৈ সক্ষম হয়। পুত্ৰৰ সুখ্যাতিত আনন্দিত আৰু গৌৰৱান্বিত পিতৃ মাতৃ কাটনিউজৰে হোৱা এক চমু সাক্ষাৎকাৰত নিজৰ আনন্দ এইদৰে জাহিৰ কৰে। মই যোৰহাট ইঞ্জিনিয়াৰিং কলেজ পৰা মই পাছত হৈছোঁ 2013ত ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত। এতিয়া মোৰ ঘৰত মা আছে, দেউতা আছে, বাইদেউ আছে আৰু মোৰ ৱাইফ আছে। হয়, আপোনাৰ দেউতাৰ নাম কি? মোৰ দেউতাৰ নাম জেমছন ইংহি। হয়, মাৰ নাম কি? মাৰ নামটো মানিকী ৰংফাৰ্পি। হয়, আৰু আপোনাৰ বাইদেউৰ নাম? বাইদেউৰ নাম জছিলা ইংহিপি। আৰু আপোনাৰ মিছেছৰ নাম? মিছেছ নাম ইষ্টেল লাজাজো আমোৰ। আপোনাৰ সন্তান আছেনে? হয়, আছে, ছোৱালীজনী। হয়। এতিয়া যিটো ACSৰ ৰিজাল্ট দিলে, নহয় জানো, এইটো এটা বহুত ভাল দিন আৰু ভাল খবৰ কাৰ্বি আংলঙবাসী ৰাইজৰ কাৰণে। তো এইটো সংখ্যাতত আপোনাৰ যিখিনি বিগত দিনত লাষ্ট 5 ডেইজ যিখিনি আপুনি পাৰ কৰি আহিছে, এই ACSৰ ৰিজাল্টৰ বিষয়ে আপুনি কিমান ৰেংক পাইছে? মই
43 ৰেংকত পাইছোঁ 43 ৰেংক অপেন কেটেগৰী নে এছ টি পৰা পাইছে অপেন কেটেগৰীত পাইছোঁ আচ্ছা অল অভাৰ কাৰ্বি আংলঙত কেইজনে ক্লেইম কৰিছিলে অল অভাৰ কাৰ্বি আংলঙৰ পৰা ক্লিয়াৰ কৰা হয় তিনিজন ক্লিয়াৰ কৰিছে তিনিজনৰ পৰা তিনিজনে পাইছে হয় এক্সাম দিয়াটো মানুহ বহুত আছে আৰু লাষ্ট ফাইনেল লিষ্টত তিনিজনে পাইছে হয় এতিয়া আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ এইটো অনুভৱ কেনেকুৱা মনৰ অনুভৱ মোৰ বহুত ভাল লাগিছে বিকজ মই এই ACS-খন মই 2013 পৰা মই ACS হ'ম বুলি মই আগৰ পৰা এম কৰি কৰা হৈছে আৰু বহুত পৰিশ্ৰম বহুত কষ্ট কৰিছোঁ মই এইটো পাবলৈ কাৰণে আৰু উইথ হাৰ্ড ৱৰ্ক আৰু পেচেঞ্চ ডিটাৰমিনেশ্যনছ দি মই মোৰ বহুত এমটো পাইছোঁ এইটো বহুত মোৰ মনটো বহুত ভাল লাগিছে আৰু আগতে দিনত মই মানুহ পিপলছ কাৰণে চাৰ্ভ কৰিবৰ কাৰণে মই ডিফু DC কলনী নিবাসী তথা কাৰ্বি পৰিষদৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব আৰু DAV LP স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী বিনা টেৰাংপিৰ পুত্ৰ ইবন তেৰণৰ সুখ্যাতিত পিতৃ মাতৃ দুয়ো অতিশয় আনন্দিত হোৱাৰ লগতে সকলো ল'ৰা ছোৱালীক এইদৰে নিজৰ কঠোৰ সাধনাৰে লক্ষ্যত উপনীত হোৱা পৰামৰ্শ কৰে ইপিনে 31 নম্বৰ ৰেংকত উত্তীৰ্ণ জাংমিছা ৰংফাৰ্পি বৰ্তমান অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কেন্দ্ৰীয় বিজ্ঞান কেন্দ্ৰত এছিষ্টেণ্ট প্ৰজেক্ট চাইণ্টিষ্ট হিচাপে কৰ্মৰত আৰু 43 ৰেংকৰ স্থান প্ৰাপ্ত মংৱে ইংহি কৰিমগঞ্জ জিলাৰ মেডিচিন ষ্টৰত জুনিয়ৰ এছিষ্টেণ্ট হিচাপে কৰ্মৰত উল্লেখ্য ACS-ত উত্তীৰ্ণ তিনিজনেও অনাগত দিনত UPSC পৰীক্ষাত অৱতীৰ্ণ হোৱা আশা কৰিছে পংকজ ডেকাৰ ৰিপৰ্ট কাট নিউজ আগন্তুক লোকসভা নিৰ্বাচনৰ আগে বিজেপি নেতৃত্বাধীন বিজেপি চৰকাৰৰ আন এটা চমক এই কাৰ্যত লাভান্বিত হৈছে বৰজান পৰিষদ সমষ্টি হিডিপিৰ অঞ্চলৰ ৰাইজ হিডিপিত নৱনিৰ্মিত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ভৱন্তী কাৰ্বি আংলঙৰ জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে শুভ উন্মোচন কৰি জিলা স্বাস্থ্য খণ্ডত পিছপৰা হিডিপিৰ ৰাইজৰ বাবে এটা নতুন দিগন্ত সূচনা কৰিলে বৰজান পৰিষদ সমষ্টিৰ অন্তৰ্গত হিডিপিত নতুন স্বাস্থ্য ভৱনৰ শুভ উদ্বোধনৰ উপলক্ষে আয়োজিত আৰু বৰজান VDC অধ্যক্ষ ক্ৰিষ্ট ৰংফাৰৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে কাৰ্বি পৰিষদৰ স্পিকাৰ লংকি টিমুঙে অংশ লোৱাৰ উপৰিও বিধায়ক ডাক্তৰ নুমল মুমিন কাৰ্যবাহী সদস্য খনসিং ৰংপি MAC পবিত্ৰ ৰংপি মুকুট মহন্ত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাক্তৰ কাৰেং ৰংপিপি প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য ৰংপিয়ে কয় যে ৰাইজৰ স্বাস্থ্য সেৱাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য কেন্দ্ৰটোত 3জনকৈ চিকিৎসক কেইবাগৰাকী নাৰ্ছ তথা স্বাস্থ্য কৰ্মী সদায় তৎপৰ ৰাখিবলৈ প্ৰয়াস কৰা হ'ব itu mana coklat tu dalam kada kenang soro hormule ang itu meledak lah HDP Development Committee kule Japon jika sonda be party busini chuling ringo la penke dak isu dicelang men non included pena jok alang li baido thango opening kora loge je so subidha pabo etu nohoy mane pangching po process bang non pangching lo thanga hem kimlo habit panglo pian ge hem theglong lo ani pulo apen ke non doctor iduta nilitu loda 1 year real posting that man people nurse dopo apen ke halda gojarang mong ke do sub center bang nilitu body check kobosi ke makhal বিধায়ক ডাক্তৰ নুমল মুমিনে কয় যে অসমৰ প্ৰত্যেকখন জিলাতে যেহেতু একোখনকৈ চৰকাৰী মেডিকেল কলেজ দিয়া হ'ব লগতে ৰোগীৰ বাবে CT স্কেনাৰ ব্যৱস্থাও কৰা হ'ব কিন্তু সেইবুলি হিডিপিৰ এই স্বাস্থ্য কেন্দ্ৰটোত স্থানীয় ৰাইজে নিজে ভালদৰে চোৱা চিতা কৰিব লাগিব আৰু এই স্বাস্থ্য কেন্দ্ৰটোত চোৱা চিতাৰ দায়িত্ব হিডিপি ডেভেলপমেণ্ট ছ'চাইটিৰ হাতত ন্যস্ত থাকিব আৰু ইয়াৰ পিছতেই পুৰণি উপস্বাস্থ্য কেন্দ্ৰটি নোহোৱা কৰিব শেষত VDC অধ্যক্ষ ক্ৰিষ্ট ৰংফাৰে সভাত উপস্থিত আটাইবোৰ অতিথিলৈ শলাগ জ্ঞাপন কৰে উল্লেখ্য এই স্বাস্থ্য কেন্দ্ৰৰ পূৰ্ণ গতিত আৰম্ভ হ'লেই ইমান দিনৰে পৰা ৰোগ চিকিৎসাৰ ক্ষেত্ৰত ৰোগীৰ অসুবিধা আৰু দুৰ্দশাৰ অন্ত পৰিব বুলি আশা কৰিছে স্থানীয় ৰাইজে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলং জিলাত বসবাস কৰা বড়োসকলৰ বড়ো চুক্তি অষ্টম দফাৰ আধাৰত আগন্তুক শীতকালীন অধিৱেশনত অসম চৰকাৰে ইয়াৰ পূৰ্ণ সমৰ্থনেৰে চুক্তিত অনুমোদন জনোৱাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে ইয়াৰ বিৰোধিতাত KSA আৰু KNCয়ে এক উত্তাল প্ৰতিবাদী সমদল উলিয়াই সোমবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙলৈ পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে। বড়ো চুক্তিৰ অষ্টম দফা কাৰ্যকৰী কৰাক লৈ কেন্দ্ৰৰ প্ৰস্তুতিত ইতিমধ্যে ডাঙৰ খাই উঠিছে জিলাখনৰ সাহস বিৰোধী ৰাজনৈতিক দল আৰু কাৰ্বি ছাত্ৰ সংগঠনকে ধৰি সামাজিক সংগঠনসমূহ। এনে সময়তে পশ্চিম কাৰ্বি আংলঙতো KSA আৰু KNCA কেন্দ্ৰীয় চৰকাৰে বড়ো চুক্তিৰ অষ্টম দফা ৰূপায়ণৰ তীব্ৰ বিৰোধিতাৰে বিশাল সমদল বাহিৰ কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ গৈ জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যলৈ একোখনকৈ স্মাৰক পত্ৰ প্ৰদান কৰে। এই স্মাৰক পত্ৰখনত এই বুলি উল্লেখ যে যদিহে চুক্তিৰ অষ্টম দফাক যদিহে অনুমোদন জনায় তেতিয়াহ'লে জিলাখনৰ পৰিস্থিতি ভয়াৱহ হ'ব বুলিও সংগঠনৰ দুই নেতাই বিজেপি চৰকাৰক সকীয়াই দিয়ে। আজি আমি কাৰ্বি ছাত্ৰ সন্থা হামন ডিষ্ট্ৰিক্ট কমিটিৰ ফালৰ পৰা এইটো পাব্লিক মিটিং কাম আমি এটা স্মৰপত্ৰণ মেমৰেণ্ডাম we have submitted to the Chief Executive Member of Karbin Autonomous Council and to the Chief Minister of Assam and to the Prime Minister of India through the Deputy Commissioner West Karbi Anglong. And our demand is that by any means the government of Assam and the government of India has to withdraw the BLT Clause 8 which was signed on 10 February 2003 between the extremist outfit called the Bodo Liberation Tiger and the state and the central government, because it will detriment and it will change the scheduled tribe order. Jason Inghi আৰু সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাটো বডি বিল্ডিঙৰ জৰিয়তে বিশ্ব দৰবাৰত জিলাখনৰ নাম জিলিকাবলৈ চলাইছে প্ৰস্তুতি আৰু পশ্চিম কাৰ্বি আংলঙত অহা 28 নৱেম্বৰ অনুষ্ঠিত কৰিবলৈ থিৰাং কৰিছে কাৰ্বি আংলং বডি বিল্ডিং এছ'চিয়েশ্যনৰ উদ্যোগত মিষ্টাৰ কাৰ্বি আংলং প্ৰতিযোগিতা। আৰু এই প্ৰতিযোগিতাত মিষ্টাৰ কাৰ্বি আংলং হিচাপে নিৰ্বাচিত হোৱা ব্যক্তিসকলে আগন্তুক মাজুলীত অনুষ্ঠিতব্য সদৌ অসম বডি বিল্ডিং এছ'চিয়েশ্যনৰ উদ্যোগত হ'বলগীয়া প্ৰতিযোগিতাত অংশ ল'ব পাৰিব। উল্লেখ্য কাৰ্বি আংলং জিলা প্ৰেছ ক্লাবত মঙলবাৰে অনুষ্ঠিত এক সংবাদমেল যোগে সদৌ কাৰ্বি আংলং বডি বিল্ডিং এছ'চিয়েশ্যনৰ সভাপতি হিচাপে ৰামচন্দ্ৰ ৰংপিক দায়িত্ব অৰ্পণ কৰাৰ লগতে চলিত মাহৰ 28 তাৰিখে পশ্চিম কাৰ্বি আংলঙৰ টুমপ্ৰেঙত সদৌ কাৰ্বি আংলং বডি বিল্ডিং এছ'চিয়েশ্যনৰ উদ্যোগত বডি বিল্ডিং প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰে নৱ নিৰ্বাচিত সভাপতি ৰামচন্দ্ৰ ৰংপিয়ে। লগতে তেওঁ আৰু কয় আগন্তুক 2018-2019 বৰ্ষত মাজুলীত অনুষ্ঠিতব্য সদৌ অসম বডি বিল্ডিং চেম্পিয়নশ্বিপৰ মিষ্টাৰ কাৰ্বি আংলং হোৱাজনেহে জিলাখনৰ পৰা ভাগ ল'ব পাৰিব। এই ধৰণৰ প্ৰতিযোগিতাৰ প্ৰতি যুৱকসকলক আকৰ্ষণ কৰিবলৈ সুবিধা প্ৰদানৰ বাবে কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতো আলাপ আলোচনা চলাই থকাৰ কথা সংবাদমেলত জানিবলৈ দিয়ে। মংগল ইংহি ৰিপৰ্ট কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। GR Infra Projects Limited, Plot number 80, Brahmaputra Industrial Park, Amingaon, Guwahati 781031. Products: bitumen emulsions, coal mix emulsions, PMB, CRMB, metal crash barrier, thermoplastic paint and bitumen all grades, etc. MS Metro Engineering, authorized dealer. First floor, Cooperative Building, Difu Karbi Anglong, Assam. Contact number 9435503710 or 8638223203 or 8638441464. Dead time of the month. Yes, women experience discomfort and irritation, and
and stops them to grab the opportunities in their life. But from now, say bye to discomfort and irritation with Wings sanitary pads, a product of Karbi Anglong. It's safe and comfortable, 100% natural product, ultra thin, eco-friendly, biodegradable and affordable price. And leak lock paste technology used. Wings sanitary pads, best fits to women needs so that nothing stops you. For further queries, please contact at the number given on screen. Hurry up, hurry up. Hero Company gives you a beautiful opportunity to have any kind of scooty or bike with the best help of easy loan facility. Also, it will be covered up with best driving comfort, best mileage, easy spot finance, best looks, etc. Service accessories and spare parts are available here. Please contact nearest authorized dealer. SMV Motors opposite of DIG Bungalow, Difu Manje Road, Karbi Anglong, Difu. For more queries, please contact 9613731109 or 9101147818. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি আংলং ডিফুস্থিত অসম বিশ্ববিদ্যালয় ডিফু চৌহদত লাইফ সায়েন্স বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় সজাগতা সভা এদিনীয়া কাৰ্যসূচীৰ অংশৰূপে ৰূপায়িত এই সজাগতা সভাত ডক্টৰ আসিফ ইকবাল আৰু ডক্টৰ বেবী থিয়েকে হিমোগ্লোবিনৰ লগতে স্বাস্থ্য সম্পৰ্কীয় আন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত ভাষণ আগবঢ়ায় অসম বিশ্ববিদ্যালয় চৌহদত লাইফ সায়েন্স বিভাগৰ উদ্যোগত এদিনীয়া সজাগতা সভা অনুষ্ঠিত কৰা হয় বিশেষকৈ যুৱতীসকলৰ বাবে অনুষ্ঠিত এই সজাগতা সভাত সমল ব্যক্তি দুগৰাকী ডাক্তৰ আসিফ ইকবাল আৰু ডাক্তৰ বেবী থিয়েকে হিমোগ্লোবিনৰ লগতে স্বাস্থ্য সম্পৰ্কীয় আন বিষয়ৰ ওপৰত সজাগতামূলক ভাষণ আগবঢ়ায় আনহাতে বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ উপাচাৰ্য দেৱশীষ বিশ্বাস উদ্যোক্তা ডাক্তৰ ৰেমি এইচ বেগমেও সভাত উপস্থিত থাকি ভাষণ প্ৰদান কৰে সভাৰ শেষত উপস্থিত আটাইকেইগৰাকী অতিথিলৈ শলাগৰ শৰাই আগবঢ়ায় এই অনুষ্ঠানৰ উদ্যোক্তা তথা সমন্বয়ক ডাক্তৰ ৰেমি এইচ বেগমে The organizing department is the Life Science Department of Assam University Difu campus. So first is that we have installed a sanitary napkin vending machine in the campus for the first time for the benefit of the girl students. And secondly, we have an awareness program also where we have invited two doctors from Guwahati, Dr. Asif Iqbal, who is a consultant in hematology from Health City Hospital, and another Dr. Baby Thek, who is a gynecologist in the same hospital. So here we are today for the first time installing this machine and hope that this awareness program will also bring out students and make the topic of menstrual health and hygiene more open. So with that in mind, we have organized this program. Arun Lecter report, Cup News. হেমন্ত পথাৰত ধান সোণ বৰণীয়া হলে গাৰু যুৱক যুৱতীসকললৈ কঢ়িয়াই আনে উৎসৱৰ বতৰা ইফালে কুঁৱলী মায়াখানা আৱস্তনীত আনফালে উৎসৱমুখৰ পৰিৱেশ কাৰ্বি আংলঙৰ ধনশিৰি পৰিষদ সমষ্টিৰ দলে সোমবাৰে উলহ মালহেৰে উদযাপন হয় গাৰুসকলৰ হিয়া আমঠু ৱাংগালা মহোৎসৱ দ্বিতীয় সংখ্যক এই ৱাংগালা মহোৎসৱত জিলাখনৰ বিভিন্ন প্ৰান্তত বসবাস কৰা গাৰু সাংস্কৃতিক দল তথা সাংস্কৃতিক প্ৰেমীসকল যোগদান কৰে
ধনশিৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত গাৰো সম্প্ৰদায় অধিষ্ঠিত দলদলি হেমেনগাঁও সাংস্কৃতিক পথাৰত 19 নৱেম্বৰত উলহ মালহেৰে উদযাপন কৰে গাৰোসকলৰ দ্বিতীয় সংখ্যক ৱাংগালা মহোৎসৱ। এই মহোৎসৱলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ গাৰো যুৱক যুৱতীৰ কেইবাটাও সাংস্কৃতিক দল তথা সাংস্কৃতিক প্ৰেমী ৰাইজে আহে যোগদান কৰে। গাৰোসকলৰ পৰম্পৰাগত নীতি গীত বাদ্যৰে দলদলি আকাশ বতাহ আজি মুখৰিত হৈ পৰে। উল্লেখ্য আজিৰ এই মহোৎসৱ অনুষ্ঠানত 7 গাঁৱৰ ফাদাৰ গাৰোৱে মুমিনে মুখ্য অতিথি হিচাপে অংশ লয়। গীত বাদ্যৰ তালে তালে যুৱতীসকলৰ মনোৰম নৃত্য উপস্থিত আটাইবোৰ দৰ্শকক আপ্লুত কৰে। ধনশিৰিৰ পৰা টিংকু ডিফুচা, কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।